নমস্কাৰ বাপাইসকল, আজি আপোনালোকৰ ওচৰলৈ আমি কেইটামান প্ৰশ্নৰ সমাধান লৈ আহিছোঁ। আমাক এজন বাপে সুধিছিল যে মহাকুম্ভ কি? এতিয়া বৰ্তমান মহাকুম্ভৰ দিন চলি আছে। মহাকুম্ভ কি? আকৌ সুধিছিল গুৰু সেৱা কি? মালা কি? ভকতি কিদৰে বৃদ্ধি কৰিব পাৰি? আৰু তেওঁ সুধিছিল যে মহাকুম্ভত যি পুণ্য প্ৰাপ্ত হয়, সেই পুণ্য আমি ঈশ্বৰৰ নাম লৈ বা হৰিৰ নামত প্ৰাপ্ত কৰিব পাৰি নে নোৱাৰি? প্ৰিয় ভক্তসকল, মহাকুম্ভ কি বুলি ক'লে, মহাকুম্ভ প্ৰকৃততে কাক কয়? কুম্ভ মানে কলহ। কোনটো কলহ কৈছে? এইটো অমৃত কলহৰ কথা কৈছে। অমৃত কলহ, ধনৱন্তীয়ে যিটো অমৃত কলহ সাগৰ মন্থন কৰোঁতে ওলাইছিল, সেই অমৃত কলহটোক কৈছে কুম্ভ। আৰু সেই অমৃত কলহটো কি হৈছিল? যেতিয়া সাগৰৰ পৰা ওলাওঁতেই অসুৰসকলে তাক টনা আজোৰা কৰি ধনৱন্তীৰ পৰা কাঢ়ি লৈছিল। কাঢ়ি লৈ তেওঁলোকে দেৱতাসকলক নিদিওঁ বুলি কৈ অমৃত কলহ লৈ তেওঁ পলাইছিল। পলাওঁতে কি হ'ল? দেৱতাসকলে পিছা কৰিছিল, কিন্তু সেই অসুৰখিনিক ধৰিব পৰা নাছিল। 12 দিন সময় বোলে এনেকেই ঘূৰি ফুৰিছিল। পিছত দেৱতাসকলে ভগৱানক যেতিয়া প্ৰাৰ্থনা কৰিলে, নাৰায়ণে যেতিয়া মোহিনী অৱতাৰ লৈছিল, মোহিনী অৱতাৰ লৈ সেই অসুৰসকলৰ পৰা সেই অমৃতখিনি কাঢ়ি আনি দেৱতাসকলক খুৱাইছিল। আৰু এই দেৱতাসকলৰ অমৃত খুৱাই দিছিল আৰু অসুৰসকলক তেতিয়া মদ খুৱাইছিল। তাৰে এজন চালাকী অসুৰ এজনে গম পাইছিল। গম পাই পেলাই সেইজনৰ নাম আছিল ৰাহু। ৰাহুৱে দেৱতাৰ ঠাইত দেৱৰ ৰূপ লৈ তেওঁ অমৃত প্ৰাপ্ত কৰিছিল। আৰু যেতিয়া সেই কথাষাৰ চিনাকি হোৱাৰ লগে লগে সুদৰ্শন চক্ৰ দি নাৰায়ণে ৰাহুৰ ডিঙিটো কাটি দিছিল। তেওঁ শৰীৰত অমৃত খোৱাৰ কাৰণে তেওঁ জীৱিত হৈ গৈছিল, তেওঁ দুটুকুৰ হৈ গৈছিল। তেওঁৰ ডিঙি আৰু গা অংশটো বেলেগ বেলেগ হৈ থাকিলেও তেওঁ জীৱিত আছিল। আৰু সেই ৰাহুৰ ডিঙিৰ পৰা 2-3 লিটুক অমৃত আহি পৃথিৱীত পৰিছিল। আৰু সেই পৃথিৱীত পৰাৰ কাৰণে সেই অমৃতেই আহি পেলাই কি হৈছিল? নহৰু আৰু পিঁয়াজ হৈছিল। আমাৰ বহুতে এতিয়া নহৰু পিঁয়াজ নাখায়, ৰাহুৰ ডিঙিৰ মাজেদি অমৃত প্ৰাপ্ত হৈ যোৱাৰ কাৰণে। কিন্তু নহৰু পিঁয়াজক প্ৰকৃত অমৃত বুলিয়ে কৈছে। কিন্তু আসুৰিক স্পৰ্শৰ কাৰণে সেই নহৰু পিঁয়াজ আমাৰ বহুতে ভক্ষণ নকৰে। কিন্তু সেই নহৰু পিঁয়াজ যেতিয়া সেইটো প্ৰকৃত অমৃতেই হয়, তাক যদি আমি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি খাওঁ, তেতিয়াহ'লে তাত কোনো দোষ নহয়। প্ৰিয় ভক্তসকল, এতিয়া মহাকুম্ভ, যেতিয়া সেই অসুৰে সেই ধনৱন্তীৰ পৰা অমৃতৰ কলহটো টানা আজোৰা কৰি লৈ ফুৰোতে তেতিয়া মানে কিছুমান অমৃত আহি পেলাই পৃথিৱীৰ 4 ঠাইত পৰিছিল। তাৰে এক ঠাই হৈছে মহাপ্ৰয়াগ, য'ত ত্ৰিবেণী সংগম হয়। গংগা, যমুনা, সৰস্বতী ত্ৰিবেণী সংগম হয়, য'ত এতিয়া মহাপ্ৰয়াগ ৰাজত, য'ত এতিয়া মহাকুম্ভ মেলা চলি আছে। 12 বছৰ মূৰত হয়, কিন্তু তাত বহুত ভক্তপৰায়ণ ৰাইজ আহে সেই অমৃতৰ অলপ হ'লেও স্পৰ্শ পাম বুলি। প্ৰিয় ভক্তসকল, এতিয়া আৰু এজন ভকতে সুধিছিল যে গুৰু সেৱা কি? শাস্ত্ৰত লিখা আছে যে সৰ্বসাধনৰ মুখ্য গুৰু সেৱা জানা, তেৱে মৰিবাতো ভক্তি হোৱে মনে মানা। সকলো সাধনৰ যিমানবিলাক সাধনা আছে, এই সকলোবিলাক সাধনৰ মুখ্য গুৰু সেৱা জানা। আমাৰ সকলোকে শ্ৰেষ্ঠ হৈছে গুৰু সেৱা। আৰু গুৰু সেৱা হ'লেহে আমাৰ ভকতি হ'ব বুলি শাস্ত্ৰগুৰুৱে প্ৰকাশ কৰি আছে। আমাৰ শংকৰ গুৰুজনাৰ মত, শংকৰী গীতাৰ পৰা এই পদষাৰ লোৱা হৈছে। আকৌ কৈছে, যিটো মহাজনে গুৰু বাক্যক পালয়, ইহাকে গুৰু সেৱা বুলিব নিশ্চয়। যিজনে গুৰু বাক্য পালন কৰিব তাকে গুৰু সেৱা বুলি কৈছে। আমি গৈ
কোনোবা এজনক গুৰু মানি পেলাই দণ্ডৱত প্ৰণাম কৰাটোকে বা সেৱা কৰাটোক গুৰু সেৱা বুলি কোৱা নাই। প্ৰকৃততে গুৰু বাক্য মনাটোহে গুৰু সেৱা। আৰু সেই গুৰু বাক্য নামানালৈকে আমাৰ কেতিয়াও ভক্তি নহয়। প্ৰকৃততে সেই গুৰু বাক্য মানিবৰ কাৰণে আমি এতিয়া ধৰক আমি শংকৰ গুৰুজনাক গুৰু বুলি কওঁ, পৰম গুৰু। কেতিয়া আমাৰ শংকৰ গুৰুজনাক গুৰু হ'ব? যদি আমি শংকৰ গুৰুজনাৰ বাণীসমূহ মানিম। শংকৰ গুৰু বাণী কি? শংকৰ গুৰু এতিয়া ধৰক কীৰ্তনখন তেওঁ লিখি থৈ গৈছে। তেওঁ তাত কীৰ্তনত শংকৰ গুৰু বাণীয়ে আছে। দশম লিখি থৈ গৈছে, ভক্তিৰ ৰত্নাকৰ লিখি থৈ গৈছে। তেনেকৈ শংকৰ গুৰুজনাই যিবিলাক ভক্তিৰ গ্ৰন্থ শাস্ত্ৰ উলিয়াই থৈ গৈছে, সেইসমূহক মানাকে প্ৰকৃততে আমি শংকৰ গুৰুজনক গুৰু মনা হ'ব, গুৰু সেৱা কৰা হ'ব। শংকৰ গুৰুজনাৰ যদি আমি বাণীসমূহ নামানি পেলাই আমি যিমানেই সেৱা কৰি নাথাকোঁ, কেতিয়াও আমাৰ গুৰু সেৱা কৰা নহয়। মাধৱ গুৰুজনক মানিলে আমি এতিয়া মাধৱ গুৰুজনে নামঘোষা লিখি থৈছে, ৰত্নাৱলী লিখি থৈছে। আমি প্ৰথম শংকৰ গুৰুজনাক যদি মানিব যাওঁ, শংকৰ গুৰুজনাই কিন্তু প্ৰথমতেই কৈছে বোলে প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। ব্ৰহ্মক সেৱা কৰিব দিছে। ব্ৰহ্ম মানে আত্মা। আমি আত্মাক মানিব লাগিব, তেতিয়া আমি শংকৰ গুৰুজনাক গুৰু সেৱা কৰা হয়। আৰু ভাগৱত শাস্ত্ৰত এইটো উল্লেখো কৰি গৈছে বোলে আত্মা ঈশ্বৰক নভজি পামৰ কৰে যত যত কৰ্ম নিমিলে কুশল সমস্ত বিফল সমস্ত শাস্ত্ৰৰ সি মৰ্ম। এতিয়া আত্মা ঈশ্বৰক যদি নভজি আমি যত যি কৰি ফুৰোঁ, নিমিলে কুশল, আমাৰ কেতিয়াও কুশল হ'ব নোৱাৰে। সমস্ত বিফল, সকলোবিলাক বিফলেই হ'ব। সমস্ত শাস্ত্ৰৰ এহি মৰ্ম বুলি শাস্ত্ৰ গুৰুৱে প্ৰকাশ কৰি গৈছে। ভাগৱত শাস্ত্ৰই প্ৰকাশ কৰি গৈছে। পুৰাণৰ সূৰ্য যিখন ভাগৱত, সেই ভাগৱত শাস্ত্ৰই প্ৰকাশ কৰি গৈছে। পুৰাণৰ সূৰ্য বুলি কৈছে। কিয় পুৰাণৰ সূৰ্য বুলি ক'লে? ব্যাসে যেতিয়া 17খন পুৰাণ ৰচনা কৰিছিল, ব্যাস মুনিয়ে, মহামণি ব্যাসে যেতিয়া 17খন পুৰাণ ৰচনা কৰিছিল, মহামণি ব্যাস এনেকুৱা এজন আছিল, তেওঁ সাক্ষাৎ সাধনা কৰিলেই মানে তেওঁ সমাধি ল'লে তেওঁ ব্ৰহ্মক দেখা পায়, ঈশ্বৰক দেখা পায়। তেওঁ 17খন পুৰাণ ৰচনা কৰিলে। ৰচনা কৰোঁতে ঈশ্বৰক দেখা পালেও নহ'ব যদি আমি হিংসা ধৰ্ম নেৰোঁ। তেওঁ 17খন পুৰাণত হিংসা ধৰ্মৰ কথা লিখিলে। উল্লেখ কৰাৰ ফলত তেওঁ মতিটো ভ্ৰম হৈ গৈছিল। আৰু সেই মতি ভ্ৰম ঠিক কৰিছিল কেনেকৈ? ঈশ্বৰৰ কথা যক গুণ শুনি নিগুণ ভকতি লৈ, নিষ্কাম ভকতি লৈ। এতিয়া আমি সকলোৱে প্ৰকৃততে নিষ্কাম ভক্তি কৰিব লাগে। শংকৰ গুৰুজনে আমাক নিষ্কাম ভক্তি কৰিব দিছে। তেওঁ লিখিছেই, ভাগৱতত লিখা আছে, গুণমালাতো লিখা আছে বোলে নিগুণত ৰতি নিগুণে মতি নিগুণে গতি নিগুণেহে ভকতি। সকামে ভকতি বুলি কোৱা নাই, নিগুণেহে ভকতি। সেইকাৰণে আমাক ভকতি প্ৰকৃততে নিগুণও কৰিব দিছে। শাস্ত্ৰগুৰুৱে কৈছেও বোলে ভকতিৰ শ্ৰেষ্ঠ মুখ্য সাধন 3বিধ বুলি কৈছে। এক প্ৰকাৰ হৈছে নিগুণ ভকতি, কৰিবেক ভূত দয়া। এতিয়া আমি শংকৰ গুৰুজনে যি নিগুণ ভকতিৰ কথা কৈছে, নিগুণ ভকতি কৰিব হ'লে আমি কি কৰিব লাগিব? ভূত দয়া কৰিব লাগিব। ভূত দয়া মানে কি? ভূত মানে শৰীৰ, প্ৰাণীসমূহক আমি দয়া কৰিব লাগিব। আমি প্ৰাণীসমূহক হত্যা কৰিলে নহ'ব, মুখৰ জুতিত খালে নহ'ব। মুখৰ জুতিত যিসকলে খাই পিছে তেওঁলোকে কেতিয়াও নিগুণ ভকতি কৰিব নোৱাৰে। এতিয়া আমি এই শাস্ত্ৰৰ পদষাৰলৈ চাবলৈ গ'লে ইহাৰ শংকৰদেৱৰ বাণী। যিসকলে মাছ মাংস খাই আছে তেওঁলোকে কেতিয়াও নিগুণ ভকতি কৰিবই নোৱাৰে। তেওঁলোকৰ গুৰু কেতিয়াও শংকৰ হ'ব নোৱাৰে। শংকৰ কাৰণ তেওঁলোকে শংকৰদেৱৰ গুৰু সেৱা কৰা নাই। এতিয়া আমি গুৰু গি বনাই লৈ দিনে ৰাতি সেৱা কৰি থাকিলেই নহ'ব যদি আমি গুৰু সেৱা নকৰোঁ, মানে গুৰুৰ কথা নামানো। আজি অলপ সৰু কাহিনী এভাগলৈ যাওঁ ভক্তসকল। এজন গুৰু আছিলে। গুৰুজনৰ মানে দুজন শিষ্য আছিল। শিষ্য দুজনক এবাৰ গুৰুজনে তীৰ্থ ভ্ৰমণ কৰিবলৈ 2 বছৰৰ কাৰণে ওলাই যাব বিচাৰিছিল। যাওঁতে তেওঁ 2টা টোপোলা, ঘেঁহুৰ টোপোলা সেই শিষ্য দুজনক দিলে, মাতি আনি ক'লে, আৰু তোমালোকৰ ভিতৰত কোন দুজন শ্ৰেষ্ঠ তেওঁলোককে পিছৰবাৰ এই গুৰু গাদীখন তেওঁকে দিয়া হ'ব।
দুজনৰ ভিতৰত কোনজন শ্ৰেষ্ঠ তাৰে প্ৰমাণৰ কাৰণে আমি তোমালোকক এই ঘেঁহু পুৰিয়াকেইটা দিছোঁ। মানে ধৰক 2 কেজি মানৰ ঘেঁহু 2টা টোপোলা তেওঁলোকক দিছিল আৰু কৈছিল সদায় চাবা এইকেইটা যে বাঢ়িহে যায়, কমেই নাযায়। সেই বুলি কৈ গুৰুজন গুচি গ'ল। গুচি যাওঁতে এজনে কি কৰিলে, গুৰুৱে দিয়া যিখিনি ঘেঁহুৰ টোপোলাটো বৰ যত্নৰে তেওঁ আদৰ কৰি ৰাখিছিল। আদৰ কৰি ৰাখি তাক ধুনীয়াকৈ চাফা চিকুণ কৰি এটা পাত্ৰত ভৰাই ধুনীয়াকৈ তাক জপাই থৈছিল। জপাই দিনে ৰাতিয়ে গুৰু বস্তু বুলি কৈ তেওঁ বহুত সেৱা শুশ্ৰূষা কৰে। দিনে ৰাতিয়ে গুৰুক যেনেকৈ সেৱা শুশ্ৰূষা কৰিছিল তেনেকৈ সেই ঘেঁহুৰ পুৰিয়াটো নানা ধৰণৰ যেনেকৈ গুৰুক ভোগ লগায় তেনেকৈ সেই পুৰিয়াখিনিকো ভোগ লগায়, চাকি বন্তি লগায়, ধূপ ধূনা লগায়। সদায় তেওঁ তেনেকেই সেৱা কৰিছিল। আৰু এজনে কি কৰিলে, এজনে সেই গুৰু বাক্যখিনিত তেওঁ মনত আছে যে কেতিয়াও কমিব নালাগিব, বাঢ়িব লাগিব। তেওঁ সেই ঘেঁহুখিনি লৈ আহি গাঁৱত নিজৰ পিতৃক ক'লে, বোলে পিতৃ মোক অলপ মাটি দিব নেকি, মই এই ঘেঁহু পুৰিয়াখিনি গুৰুৱে দি থৈ গৈছে, যিখিনি ঘেঁহু সেই ঘেঁহুখিনি আমি খেতি কৰিব বিচাৰোঁ। সেই বুলি পিতৃৰ পৰা অলপ মাটি লৈ তেওঁ সেই ঘেঁহুখিনি খেতি কৰিছিল। খেতি কৰি 2 বছৰ কাল তেওঁ তেনেকেই ঘেঁহু খেতি কৰিলে। ঘেঁহু খেতি কৰি তেওঁ যথেষ্টখিনি লাভ হ'ল। যথেষ্টখিনি ঘেঁহু তেওঁ পুৰিয়া বহুতখিনি বাঢ়ি গ'ল। 2 বছৰৰ মূৰত যেতিয়া সেই গুৰু আহিছিল, গুৰু আহোঁতে তেতিয়া গুৰুৱে 2জন শিষ্যক মাতি আনি সুধিলে, বোলে তোমালোকে কি কৰিলা? তেতিয়া সেই গুৰুজনে আনি পেলাই, প্ৰথমজনে আহি পেলাই যিজনে বৰ যত্নৰে ঘেঁহুখিনিক ৰাখি কৰি সেৱা শুশ্ৰূষা কৰি আছিল, তেওঁ আহি পেলাই সেই ঘেঁহু পুৰিয়াটো আনি পেলাই গুৰুৰ আগত দিলে। কৈছে বোলে গুৰুজন আপুনি যেনেকৈ কৈছিলে তেনেকৈ ইয়াক ৰাখি থৈছোঁ। ইয়াক বহুত যত্নৰে মই আদৰ কৰি ৰাখি থৈছোঁ। ইয়াত কোনো ধৰণৰ ক্ষতি হ'বলৈ দিয়া নাই। পূজা শুশ্ৰূষা আপোনাক যেনেকৈ কৰোঁ তেনেকৈয়ে মই পূজা শুশ্ৰূষা কৰি আছোঁ। গুৰুজনে ক'লে তেন্তে হ'লে চাওঁ ঘেঁহু পুৰিয়াটো খোলাচোন। যেতিয়া খুলিছে, খোলোতে দেখিয়া পালে কিছুমান ঘেঁহু মানে নষ্ট হৈ গৈছিল, পচি গৈছিল, আৰু কিছুমান মানে নষ্ট হোৱাৰ পথত আছিল। তেতিয়া গুৰুজনে কৈছিল, তোমাক মই এইটো বাঢ়িবৰ কাৰণে কৈ গৈছিলোঁ যে ই বাঢ়ক, ই কমি নাযাওক। তুমি কি কৰিলা? তুমি তাক কমালাহে। আৰু ইজনক যেতিয়া কৈছিল, ইজনে আহি পেলাই তেতিয়া তেওঁ এখন গৰু গাড়ীত আনি ঘেঁহুৰ বস্তা কেইটামান দিলে। যেতিয়া ঘেঁহু বস্তাত দিওঁতে কৈছে বোলে গুৰুজন আপুনি দিয়া ঘেঁহুৰ দানা মই এইদৰেই বঢ়ালোঁ। তেতিয়া সকলো শিষ্যই তেওঁক হাত চাপৰি দিছিল আৰু গুৰুজনো বৰ সন্তোষ হৈ সুখী হৈ তেওঁ কৈছিল, প্ৰকৃততে তুমিহে প্ৰকৃত গুৰু হোৱাৰ যোগ্য আৰু তুমিয়ে শ্ৰেষ্ঠ। ঠিক সেইদৰে এতিয়া বৰ্তমান সময়ত আমাৰ তেনেকুৱা হৈ আছে। আমি গুৰু বাক্য, আমাক শাস্ত্ৰ গ্ৰন্থখনক সেৱা কৰি থাকিব দিয়া নাই। তাত তেল বন্তি জ্বলাই আমি সেৱা কৰি থাকিলে গুৰু বাক্যসমূহ কি হ'ব, এসময়ত গৈ পচি যাব। কিন্তু প্ৰকৃততে আমি গুৰু বাক্য কি কৰিব, পালন কৰিব লাগিব, তাক বঢ়াব লাগিব, প্ৰচাৰ কৰিব লাগিব। তেতিয়াই আমি প্ৰকৃততে গুৰু সেৱা হ'ব। গুৰু বাক্য মানি পেলাই প্ৰচাৰ কৰিব লাগিব। এতিয়া আমি শাস্ত্ৰখনত কি আছে যদি আমি নাচাই পেলাই আমি দিনে ৰাতিয়ে তাক সেৱা কৰি থাকোঁ, তেতিয়াহ'লে প্ৰকৃততে জানো গুৰু সেৱা হ'ব? প্ৰকৃততে গুৰু সেৱা কেতিয়াও নহয়। আমাৰ এইটো সমাজৰ আজিকালি এইটোৱেই হৈছে। বহুতে এতিয়া কি কৰে, শাস্ত্ৰখনক দিনে ৰাতিয়ে গুৰু বস্তু বুলি, এতিয়া আমি গুৰু গী বনাই ল'লোঁ। গুৰু বস্তু বুলি আমি তাক বহুত যত্ন কৰি ৰাখোঁ। দিনে ৰাতিয়ে ধূপ ধূনা জ্বলাওঁ, ভোগ লগাওঁ। কিন্তু গুৰুৱে কি কৈছে, আজিলৈকে সেই বস্তুটো আমি বঢ়াবলৈ কেতিয়াও চেষ্টা নকৰিলোঁ। কিন্তু বাস্তৱিকত আমি গুৰু সেৱা কৰা নাই। আমি গুৰু কি কৰিলোঁ, এই গুৰুজনে যিটো ঘেঁহুৰ পুৰিয়াটোত নষ্ট কৰি পেলালে তেওঁ 2 বছৰ কাল, ঠিক সেইদৰে আমি গুৰু জ্ঞানবিলাক আমি নষ্ট কৰি আছোঁ। আমি গুৰু জ্ঞান কি কৰোঁ, গুৰু জ্ঞান
আমাক শাস্ত্ৰ অধ্যয়ন কৰিব দিছে জ্ঞানৰ কাৰণ। জ্ঞানবিলাক লৈ আমি কি কৰিব লাগিব? জ্ঞানবিলাক লৈ আমি বঢ়াব লাগিব, প্ৰচাৰ কৰিব লাগিব। উঠি অহা নৱপ্ৰজন্মক আমি সেইখিনি জ্ঞান দিব লাগিব, ভক্তিখিনি প্ৰদান কৰিব লাগিব। তেতিয়াহে তেওঁলোকে ভূতদয়া কৰিব, নিগুণ ভক্তি কৰিব। তাৰপিছত ক'লেগৈ বোলে ভাগৱতী ভক্তি নিষ্ঠা মনকায়া। ভাগৱতী ভক্তিৰ শুনিও লক্ষণ সমস্ত ভূতকো দেখিব আত্মাসম। এতিয়া আমি সমস্ত ভূতক আত্মাসম দেখিব লাগিব। আত্মাসম দেখিলেহে আমি ভূতক দয়া কৰিব পৰা যায়। সকলোকে ঈশ্বৰময় দেখিব লাগিব। আমাৰ নিজৰ জীৱ আত্মাটো এতিয়া চাবচোন, আমি নিজে কষ্ট এটা পালে আমি কি কৰোঁ? আমাৰ গাত সামান্য যদি ফোঁহা এটা হয়, কোনোবা জেগাত কাটি দিয়ে, আমি কিমান কষ্ট অনুভৱ কৰোঁ। সেই কষ্টটো আমি অন্য সকলৰ গাতো অনুভৱ কৰিব লাগিব। এটা মুৰ্গী, হাঁহ, পাৰ যেতিয়া মাৰিবলৈ যায়, সি কিমান ধপধপাই থাকে, কিন্তু আমি তাৰ দুখ কষ্টটো অনুভৱ নকৰি আমি নিজৰ স্বাৰ্থটো যে দেখি পাওঁ, তেতিয়াহ'লে সেইটো কেতিয়াও ভাগৱতী ধৰ্ম নহ'ব। এইটো আমাৰ শিশু কালতেই আমাৰ ল'ৰা ছোৱালী সন্তানসকলক শিকাব দিছে। কৈশোৰ কালে কৰিও ভাগৱতী ধৰ্ম, আমাক প্ৰকৃততে সেইটো শিশু কালতেই শিকাব দিছে। সকলো শিশুক আমি অহিংসাৰ মাৰ্গ দেখুৱাব লাগে, ভূত দয়া কৰা পথটো আমি দেখুৱাব লাগে। সকলো পিতৃ মাতৃৰ প্ৰকৃততে সেইটোৱেই কৰ্ম। ভূত দয়া কথাষাৰ আমি প্ৰকৃততে জনাব লাগে। আমাৰ এতিয়া শিশুসকল কিয় বেছি আক্ৰোশ হৈছে? তেওঁলোকৰ হিংসাটো বেছি বাঢ়ি গৈছে। আক্ৰোশ কোনবিলাকৰ হয়? যিবিলাকৰ হিংসা বাঢ়ি যায়, লোভ বাঢ়ি যায়, সেইসকলৰ আক্ৰোশ বেছি হয়। ভূতৰ দয়া নথকাৰ কাৰণে হৈছে। তেওঁলোকে চাবচোন কোনো বস্তুৰ প্ৰতি তেওঁলোকৰ দয়া নাথাকে। কিন্তু সেই ভাগৱতী ধৰ্মটো আমাৰ শিশু কালতে শিকাব দিছে। সেইটো কেতিয়া হ'ব? যেতিয়া আমি প্ৰকৃততে গুৰু সেৱা কৰিম, শাস্ত্ৰ গুৰু পঢ়ি যেতিয়া আমি প্ৰকৃততে জ্ঞানখিনি ল'ম। আমি এইবিলাক নীতি নিয়মক পালন কৰি নাথাকোঁ। আমি যিখিনি জ্ঞান ল'ম সেইখিনি আমি আচৰণত আনিব লাগিব। আমি কেৱল নীতি নিয়মত চলিলেই নহ'ব। শাস্ত্ৰবোৰে সেইটোও প্ৰকাশ কৰি আছে। আচৰণত আনিলে তেতিয়া ঘেঁহু পুৰিয়াৰ দৰে সেই পুৰিয়াখিনি বাঢ়িব, বৃদ্ধি হ'ব। আমাৰ সকলোখিনি তেতিয়া বাঢ়ি যাব বুলি কৈছে। আমি প্ৰকৃত ফল তেতিয়াহে পাম। আচৰণত নানিলে নহ'ব। অহিংসা, আমি এতিয়া সাধাৰণতে যদি অহিংসাৰ কথাটো কৈ থাকোঁ, আমি অহিংসাৰ কথাটো খোল তাল লৈ দিনে ৰাতিয়ে আমি নাম গাই আছোঁ। ধৰক অহিংসাই পৰম ধৰ্ম জানা হৰি নাম, শংকৰে ডাকিলা বোলা বোলা ৰাম ৰাম। এইবুলি ধৰক দিনে ৰাতিয়ে আমি খোল তাল লৈ নামঘৰক মন্দিৰক গুৰুগৃহত সদায় গাই আছোঁ। কিন্তু গাই থাকিলেই জানো হ'ব? সেই অহিংসাই কি বস্তু আমাৰ তাক জানিব দিছে, জানি পেলাই তাক মানিব দিছে। মানি পেলাই আমি কৰিব না। আমি যদি আৰু গুৰুগৃহত গাই লৈ আমি পুখুৰীত যদি জাল মাৰি আকৌ মাছকেইটা ধৰিব যাওঁ, ধৰি আনি পেলাই যদি আকৌ ঘৰত তেলত ভাজি লৈ খাওঁ, খাই পেলাই আকৌ সন্ধিয়া গৈ আকৌ হৰিনামত বৰতাল কোবাওঁগৈ, আকৌ অহিংসাই পৰম ধৰ্ম বুলি গালে কি লাভ? বাস্তৱিক সত্যক মানিব দিছে। আমাৰ দুখ সেইটোৱে, আমি জানি পেলাই তাক আচৰণত নানো। জ্ঞানতো কিন্তু আচৰণ ডাঙৰ। আমি যেতিয়ালৈকে আচৰণত নানিম, সেই জ্ঞানে আমাৰ কেতিয়াও কাম নকৰিব। জ্ঞানো বুজা হৈ থাকিব। সেইকাৰণে আমাক নিগুণ ভকতি কৰিব দিলে ঈশ্বৰে। গুৰু সেৱা কৰিব লাগিব, গুৰু বাক্য পালন কৰিব লাগিব, প্ৰেমময় ভক্তি কৰিব লাগিব। প্ৰেমময় ভক্তিত প্ৰীতি হ'ব বৈষ্ণৱত, হৰিৰ যশস্যা শুনিব অবিৰত। যিসকলে প্ৰেম ভক্তি কৰিব, তেওঁ প্ৰীতি কিহত হ'ব? বৈষ্ণৱত হ'ব বুলি কৈছে। বৈষ্ণৱ আৰু শুনিও লক্ষণ, মাতৃসম দেখিব পৰৰ দ্বাৰাগণ। সেইজন বৈষ্ণৱৰ ৰতি হ'ব, যিজনে মাতৃসম দেখিব পৰৰ দ্বাৰাগণ। আত্মাসম দেখিব সমস্ত ভূতক, পৰৰ দ্ৰব্যক দেখিব বিস্তাৰসম। পৰৰ দ্ৰব্যসমূহ তেওঁ বিস্তাৰসম দেখিব আৰু আত্মাসম সমস্ত ভূতক দেখিব। পৰৰ দ্বাৰাসমূহ তেওঁ মাতৃসম দেখিব, যিজন তেওঁ বৈষ্ণৱ বুলি কৈছে। সেই বৈষ্ণৱত প্ৰেমৰ ভক্তি কৰিলে তেতিয়া আমাৰ তাত তেওঁলোকৰ প্ৰতি প্ৰীতি হ'ব বুলি কৈছে। প্ৰীতি হ'লে আমি কি কৰিম? হৰি যশস্যাসমূহ আমি শুনিবলৈ অবিৰত বিচাৰি পাৰিম। শাস্ত্ৰই সেইটোৱে আমাক প্ৰকাশ কৰি আছে। প্ৰিয় ভক্তসকল,
আকৌ এবাৰ প্ৰশ্ন কৰিছিল যে ভকতিৰ বৃদ্ধি কিদৰে হ'ব। শাস্ত্ৰবোৰ এইদৰেই প্ৰকাশ কৰা আছে। কৃষ্ণ বিনে দেহা কি হ'ব কৃষ্ণ বিনে দেহাটো নকৰে আসক্তি, স্বপ্নতো নেথাকে যাৰ বিষয়ত মতি, এহেন ভক্তৰ সংগ যিজনে লয়, তাহাৰ ভকতি বৃদ্ধি জানিবা নিশ্চয়। শাস্ত্ৰগুৰুৱে কি কৈ আছে বোলে কৃষ্ণৰ বিনে দেহাটো নকৰে আসক্তি, যিজনে কৃষ্ণৰ বাদে দেহতো আসক্তি নকৰে, স্বপ্নতো নাথাকে যাৰ বিষয়ত মতি, সপোনতো তেওঁ সেই বিষয়বিলাকত মতি নাথাকে। বিষয় মানে লোভ, মোহ, কাম, ক্ৰোধ, গৰ্ব, অহংকাৰ, মোৰ সা সম্পত্তি, মোৰ ধন, ভাইজা পুত্ৰ, এইবোৰ বিষয় বুলি কৈছে। মাধৱ ভূষণেতো উল্লেখেই কৰি গ'ল সমস্ত বিষয়ৰ সুখবিলাক সমস্ত জুনিতে পায়, হৰি সেৱা কোনো স্থানে নাই। হৰি সেৱাযোগ্য কেৱল মনুষ্য তনু, জানি পৰা হৰি গুণ গায়। এতিয়া আমি কেৱল হৰি গুণহে গাই ফুৰিব দিছে। আমাৰ মনুষ্য তনুটো আমাৰ হৰি সেৱাৰ যোগ্য বুলি কৈছে। যিদৰে গুৰু সেৱা তেনেদৰে হৰি সেৱা, হৰি সেৱাৰ যোগ্য। সেইকাৰণে আমি হৰিৰ গুণ গাই ঘূৰি ফুৰিব দিছে। হৰিৰ গুণ ঈশ্বৰে যিবিলাক কৈছে সেইবিলাক আমি গাব লাগে আৰু কৰিব লাগে। ঈশ্বৰে এতিয়া আমাক সকলোকে প্ৰেম কৰিব দিছে, আমি প্ৰেম কৰিব লাগিব। ঈশ্বৰে দয়া কৰিব দিছে, দয়া কৰিব লাগিব। অহিংসা কৰিব দিছে, অহিংসা কৰিব লাগিব। আত্মসম দেখিব দিছে, আত্মসম দেখিব লাগিব। তেতিয়াহে প্ৰকৃততে আমি কৃষ্ণময় দেখিব পাৰিম। আমি দেহক তেতিয়া আমি বেছি গুৰুত্ব নিদিম। ইয়াত দেহৰ কথা কৈছে, কিন্তু আমি ইয়াতে বহুতে এতিয়া দেহটোকে চাফা কৰিব বিচাৰে, মনটো চাফা কৰিব নিবিচাৰে। এতিয়া প্ৰয়াগৰাজত আমি কি কৰিম? প্ৰয়াগৰাজত গৈ পেলাই আমি সেই অমৃতৰ লোভত, এতিয়া চাওকচোন 40 কোটিৰ ওপৰত মানুহ হৈছে। চৰকাৰে কিমান সুবিধা কৰি দিছে, 5,000 বোলে বাসগৃহেই বনাইছে, 67,000 ওপৰত টয়লেট, আকৌ কিমান যাতায়াতৰ ব্যৱস্থা কৰিছে, 5,000 চৰকাৰী বাছ আৰু অন্য বাছেতো 70,000 মান হ'ব। ইমান মানুহে গৈছে সেই অমৃতৰ কাৰণে, অমৃত প্ৰাপ্ত হ'ব বুলি কয়। কিন্তু সেই অমৃত যে ঈশ্বৰে যে কৃষ্ণৰ নামতেই থৈছে, আমাক ভাগৱত শাস্ত্ৰতে প্ৰকাশ কৰিলে, সেই অমৃত আমি আজিলৈকে নললো। আমি যি অমৃত সাগৰ মন্থনৰ পৰা ওলাইছে সেই অমৃতহে আমি বিচাৰি গ'লো। কৃষ্ণৰ নামৰ অমৃতলৈ আমি সকলোৱে গুৰুত্ব নিদিলোঁ। শংকৰ গুৰুজনে কৈছে বোলে দেৱ তীৰ্থতকৈ মোৰ ভকতেহে বৰ, ভকতক ভজিলেহে গুচে কৰ্মজৰ। এতিয়া আমি যিখিনি মহাপ্ৰয়াগৰাজত গৈ পেলাই যিখিনি পাপ আমি নাশ কৰিম, গংগা, যমুনা, সৰস্বতী 3 সংগমত গৈ আমি সেই 3 নদীতে আমি সেই পাপবিলাক এৰি দিম। এবাৰ এজন ভকতে গৈ গংগা নদীত সুধিলে বোলে মাই বোলে তোমাৰ গাত যে এই পাপবিলাক যে এৰি দিয়ে, এই পাপবিলাক তুমি কাক দি দিয়া? গংগা নদীয়ে ক'লে কাক দিম? মোৰ দেউতাক দিম। দেউতানো কোন? কৈছে সাগৰ। আমি নদীবিলাক আমি সাগৰৰ পৰাই ওলাইছোঁ, সাগৰক দিম। তেতিয়া সাগৰক গৈ সেই ভকতজনে সুধিলে, সাগৰে কৈছে বোলে এইখিনি আমি মেঘক দি দিওঁ। মেঘক দি দিয়ে, তেতিয়া মেঘক গৈ সোধোতে মেঘে ক'লে বোলে এইখিনি আমি বৃষ্টি হিচাপে পৃথিৱীক দি দিওঁ। আকৌ পৃথিৱীক কওঁতে পৃথিৱীয়ে কৈ বোলে মই অন্নক দি দিওঁ। আকৌ অন্নই কৈছে মোক বোলে যোনে গ্ৰহণ কৰিছে তেওঁলোকৰ ওচৰত সেই পাপখিনি গুচি যায়। চাওক, পৃথিৱীয়ে আমি যিখিনি বস্তু গংগাত গৈ পাপটো দি আহিলোঁ, সেই পাপটো পুনৰ ঘূৰি আহি আমাৰ ওচৰলৈ আহে। তেন্তে আমি সাৱধান হ'ব দিছে। অন্ন খাওঁতে আমাক সাৱধান হ'ব দিছে, কাৰণ অন্নতেই খালেও পাপ হয়। গতিকে আমি ঈশ্বৰক ভক্তি কৰি নাখাওঁ। সেইকাৰণে শাস্ত্ৰত উল্লেখো আছে, যদি ঈশ্বৰক অৰ্পণ কৰি যদি আমি অন্ন নাখাওঁ তেতিয়াহ'লে সেয়া অন্ন বিষ্টা বুলি কৈছে, আৰু জল খালে সুৰা হয় বুলি কয়। সেইকাৰণে আমি অন্ন খাওঁতে সাৱধান, কাৰণ গংগা নদীত আমি যে মহাপ্ৰয়াগত যিবিলাক পাপ আমি উটুৱাই থ'বলৈ গৈছোঁ, সেই পাপবিলাক পুনৰ আহি পেলাই আকৌ আমাৰ
অন্নৰ দ্বাৰা আমাৰ শৰীৰত পুনৰ প্ৰৱেশ কৰে। সেইকাৰণে আমি অন্ন খাওঁতে সদায় ঈশ্বৰক অৰ্পণ কৰি খাব লাগে। যেনেকুৱা অন্ন খায় তেনেকুৱা মন হয়। আমি যেনেকুৱা ধৰণৰ অন্ন খাম তেনেকুৱাই মন হ'ব। আমি যদি পাপৰ অন্ন খাই আছোঁ তেতিয়াহ'লে আমাৰ মনো পাপী হ'ব। সেইকাৰণে আমাক অন্ন খাওঁতে আমাক সাৱধান হ'বলৈ দিছে। আৰু সদায় যিকোনো বস্তু সকলো ঈশ্বৰক আমি সুধি খাব লাগে। ঈশ্বৰক সুধি নাখালেই বা ঈশ্বৰক আমি দি নাখালেই এইবিলাক আমাৰ পাপ হৈ পৰে। ভক্তজনে আৰু এষাৰ কথা সুধিছিলে যে মালা। শাস্ত্ৰত এইদৰে উল্লেখ আছে, মালা হেন শব্দে শুনিও আশ্ৰয়, হেন শব্দ মুকত জানিবা নিশ্চয়। ল হেন শব্দে ভক্ত বুজা দিহ চিতে, সিটো মূৰ গূঢ়তত্ত্ব জানিও ভকতে। অন্তঃশুদ্ধি হৈবে ৰাগ লোভ মোহ এৰি, তেৱে মালা জপিবেক জানিবাক নিষ্ঠ কৰি। শাস্ত্ৰগুৰুৱে কৈ আছে, মালাৰ শব্দ শব্দই মোক মানে ঈশ্বৰৰ কথা কৈছে। ইয়াত আত্মা তত্ত্বৰ কথা কৈছে, আত্মাৰ কথা কৈছে। আমি প্ৰকৃততে কি মালা জপিব লাগে? হনুমানে জপিছিল হৃদয়ৰ মালা। কাঠৰ মালা ফাটে চিতে, হৃদয়ৰ মালা কাঁহা চিতে বুলি কৈছে। সীতা দেৱীয়ে এডাল সোণৰ দামী মুকুতাৰ চেইন এডাল দিছিল হনুমন্তক দিওঁতে তেতিয়া সেই হনুমন্তই সেইডালত ৰামক বিচাৰি ফুৰিছিল, আত্মাক বিচাৰি ফুৰিছিল, ঈশ্বৰক বিচাৰি ফুৰিছিল। ঈশ্বৰ যেতিয়া তাত নাই, চৈতন্য তত্ত্ব নথকাৰ কাৰণে সেইডাল চিঙি ভাঙি তেওঁ পেলাই দিলে। পেলাই দিওঁতে সকলোৱে দেখি পেলাই ক'লে, বোলে বান্দৰে কি সোণৰ মূল বুজি পায়, হীৰাৰ মূল বুজি পায়। আপুনি সীতা মাতাক গৈ লগাই দিলেগৈ, বোলে আপুনি দিয়া সেই হাড়ডালৰ মূল্য হনুমানে সেয়া কৰিলে, টুকুৰা টুকুৰ কৰি পেলালে। তেতিয়া হনুমানক সীতাই ক'লে, বোলে তুমি মোৰ হাড়ডালৰ অপমান কৰিলা। কৈছে, নহয় মায়ে, মই এইডালত ৰামৰ নাম বিচাৰি ফুৰিছোঁ, ৰামক বিচাৰি ফুৰিছোঁ, তোমালোকক বিচাৰি ফুৰিছোঁ। তোমালোক যদি ইয়াত নাই তেতিয়াহ'লে মোৰ এইডাল কি কাম? তেতিয়া কেইজনমানে ক'লে, বোলে তোৰ বোলে ইমানেই ঈশ্বৰৰ ভক্তি নে? কৈছে, মই সকলো সময়তে সীতাৰামক মোৰ হৃদয়ত লৈ ঘূৰি ফুৰোঁ, মই হৃদয়ৰ মালাহে জপ কৰোঁ, এই বুলি ক'লে। কৈছে, হৃদয়ত যিটো ৰাম আছে তই দেখুৱাব পাৰিবি? তেতিয়া তেওঁ হৃদয় ফালি ৰাম সীতাক দেখুৱাই দিছিল। তেতিয়া সীতায়ো ৰামক ধন্য বুলি কৈছিল। কৈছে, প্ৰকৃত মালাৰ অৰ্থ তুমিহে বুজিলা হনুমান, হৃদয়ৰ মালাহে আমি জপ কৰিব লাগে। মানে হৃদয়ত আমি ঈশ্বৰক ৰাখিব লাগে। এইবিলাক ডুপ্লিকেট মালা লৈ পেলাই আমি এনেকৈ জপ কৰি থকা এইটো কোৱা নাই। প্ৰকৃততে হৃদয়ত মালাক জপ কৰাৰ কথা কৈছে। আৰু এইটো শাস্ত্ৰবোৰে কৈছে, মই শব্দই ঈশ্বৰক কৈছে, আত্মাক কৈছে, শব্দই ভক্তসকলক কৈছে। যিসকলে সেই ঈশ্বৰৰ তত্ত্বটোক দৃঢ়ভাৱে লয়, সেইটোৱে হৈছে মালা। আমি ঈশ্বৰৰ নামটো হৃদয়ত যদি দৃঢ়ভাৱে যদি তাক ৰাখি থৈছোঁ, ৰাখি পেলাই নন-ষ্টপ আমি অবিৰতভাৱে তাক স্মৰণ কৰি থাকোঁ, সকলোতে ঈশ্বৰ মই দেখা পাওঁ, প্ৰকৃততে সেইটোৱে প্ৰকৃত মালা বুলি কৈছে। আমি হাতেৰে যিমানে 8 বাৰ 9 বাৰ 1000 বাৰ যিমানে ঈশ্বৰৰ নাম জপ কৰি নাথাকোঁ, যদি আমি বাহিৰত যদি ঈশ্বৰক দেখা পোৱা নাই, মই ঈশ্বৰ তত্ত্বক যদি আমি দৰ্শন কৰা নাই, হনুমানে মালাত ঈশ্বৰক দৰ্শন কৰা নাছিল, হৃদয়ৰ পৰা ঈশ্বৰক দৰ্শন কৰিছিল, হৃদয়ত ঈশ্বৰক ৰাখি থৈছিল। প্ৰকৃততে আমি হৃদয়ত ঈশ্বৰক ৰাখি থ'ব লাগিব, সেইটোৱে প্ৰকৃততে মালা বুলি কৈছে। আৰু ইয়াত কৈছে, অন্তঃশুদ্ধি হৈবে ৰাগ লোভ মোহ এৰি, তেৱে মালা জপিবেক জানা নিষ্ঠ কৰি। মালা জাপ তেতিয়াহে হ'ব যেতিয়ালৈকে আমাৰ অন্তৰৰ পৰা ৰাগ লোভ মোহ এৰা খাব, অন্তঃকৰণ শুদ্ধি হ'ব। অন্তৰত লোভ মোহ কাম ক'ত থাকি আমি যিমানেই এইবিলাক মালা জপ নকৰি নাথাকোঁ, সেয়া মালাৰ কোনো কাম নাই বুলি কৈছে। প্ৰকৃততে অন্তঃকৰণ শুদ্ধি কৰি ৰাগ লোভ মোহ এৰি ঈশ্বৰৰ নাম আমি লোৱাটোৱেই, ঈশ্বৰৰ নাম জাপ কৰি থকাটো, স্মৰণ কৰি থকাটোৱে প্ৰকৃততে মালা। আৰু সেই মালা জপ কৰিলে কি আমি সকলোকে আত্মসম দেখিব, আত্মাময় দেখিব, ভূত দয়া হ'ব, কাৰো প্ৰতি হিংসা ভাৱ নহয়। আমাৰ শংকৰ গুৰুজনে সেইদৰেহে আমাক মালা জাপ কৰিবলৈ শাস্ত্ৰবোৰে ইয়াত প্ৰকাশ কৰি গৈছে। এই পদষাৰ শংকৰী গীতা ভাগৱতে উল্লেখ আছে। সেইকাৰণে আকৌ কৈ গ'ল, বোলে নিগুণ ভক্তি নাশ হয় পানী হিংসা ভৰিলে, ভাগৱতী নাশ হয় অহংকাৰী হৈলে।
এতিয়া আমাৰ নিগুণ ভক্তি প্ৰকৃততে নাশ হ'ব কেনে? পানী হিংসা কৰিলে। আমি সকলোৱে যদি শংকৰ গুৰুজনাৰ নিগুণ ভকতি কৰিও আছিলোঁ, আমি যদি পানী হিংসা কৰিলে সকলোবিলাক নাশ হৈ যায় বুলি কৈছে। এতিয়া তেন্তে হ'লে আমি ভাবিবলগীয়া কথা, আমি যে যিসকলে এতিয়া ধৰক একখন ভাগৱতী সমাজ, য'ত আমি বহুত ভকতক দেখিছোঁ, শংকৰ সংঘৰ বহুত ভকতক দেখিছোঁ, যিসকলে মাছ মাংস খাই কৰি ফুৰে। এই মাছ মাংস খোৱা ভকতসকল প্ৰকৃততে তেওঁলোকে নিগুণ ভকতি কৰিছে জানো? তেওঁলোকে শংকৰ গুৰু বুলি মানিছে জানো? নাই মনা। কাৰণ নিগুণ ভকতি কৰিবৰ কাৰণে প্ৰকৃততে পানী তৈয়াৰ কৰিবই লাগিব। পানী যদি হিংসাই কৰি আছোঁ, তেন্তে হ'লে আমি কিহৰ নিগুণ ভকতিটো কৰিছোঁ? সেইকাৰণে সাৱধান হৈ আমাক ভকতি কৰিব দিছে। ভক্তি নাশ হয় অহংকাৰী হ'লে। এতিয়া অহংকাৰতহে আমি এতিয়া মইতো বৰ বেছি মই বেছি জনা দেখুৱাওঁ, মই বৰ হোৱাটোৱে হৈছে অহংকাৰ। সেই অহংকাৰটো আমি এৰিব লাগিব, তেতিয়াহে আমাৰ ভাগৱতীৰ ভক্তি ৰ'ব। নহ'লে আমাৰ যিমানেই যি ভক্তি নকৰোঁ, যিমানেই আমি যি কৰি নাথাকোঁ, সকলোৱে নাশ হৈ যাব বুলি কৈছে। ভাগৱতী নাশ হয় অহংকাৰ হৈলে বুলি কৈছে। আকৌ কৈছে প্ৰেম ভক্তি নাশ হয় সন্তৰ মনৰ কোপত, নিজৰ গুৰু অনাদৰে সৰ্বভক্তি হোৱে হত। চিন্তা কৰক, প্ৰেম ভক্তি নাশ হ'ব সন্তৰ মনৰ ওপৰত। আমি সন্তৰ মনত কেতিয়াও কোপ লোৱাব নালাগে। প্ৰকৃত সন্তৰ মনত যদি কোপ আহে, সন্তই যদি কিবা কাৰণত বেয়া পায়, তেতিয়া জানিব আপোনাৰ প্ৰেম ভক্তি নাশ হৈ যাব। আৰু নিজৰ গুৰু অনাদৰে সৰ্বভক্তি হত। নিজৰ গুৰু মানে কি? নিজৰ গুৰু আমাৰ আত্মা ঈশ্বৰক কৈছে। আত্মা ঈশ্বৰক যদি আপুনি অনাদৰ কৰে, তেন্তে হ'লে আপোনাৰ সৰ্বভক্তিয়ে হত, সকলো ভক্তিয়ে নাশ হৈ যাব বুলি কৈছে। আপুনি যিমানে নাম গাওক, যিমানে গা ধুৱক, যিমানে য'ত যি কৰি নাথাকক, আপুনি যি সমাজতে নকৰক, যদি আত্মাক গুৰুক যদি আপুনি মনা নাই, অনাদৰ কৰিছে, তেতিয়াহ'লে আপোনাৰ সকলো ভক্তিয়ে হত হ'ব বুলি শাস্ত্ৰবোৰে প্ৰকাশ কৰি আছে। আকৌ কৈছে আৰু কিবা দুখ কৰে আপোনাৰ গুৰুক, ভকতি কৰোঁতে সিও যায় নৰকক। আপোনাৰ গুৰুক নিজৰ গুৰুক আত্মাৰ গুৰুক যদি আপুনি কিবা যদি দুখ কৰে, আপুনি ভক্তি কৰিলেও আপুনি নৰকলৈ যাব। গুৰুক যদি আপুনি কিবা হত কৰি পেলাই যদি আপুনি ভক্তি কৰিছে, তেতিয়াহ'লে আপুনি নৰকলৈহে যাব বুলি কৈছে, বৈকুণ্ঠ নাযায়। শাস্ত্ৰবোৰে বৰ ধুনীয়াকৈ কথা বুলি কৈছে। আৰু কিবা দুখ কৰে আপোন গুৰুক, চাওক আপোন গুৰুক বুলি কৈছে। আপোন গুৰু বুলি ক'লে এতিয়া গুৰু প্ৰকৃততে আত্মাকে কৈছে। আত্মাক যদি আপুনি কিবা দুখ দিছে, দুখ দি যদি আপুনি ভকতি কৰিছে, তেন্তে হ'লে আপুনি ভক্তি কৰিলেও আপুনি যাব নৰকলৈ। আপুনি নামঘৰতে সেৱা কৰক বা গুৰু গৃহতে সেৱা কৰক, য'তেই সেৱা নকৰক, আপুনি ভাগৱতেই শুনক, কিন্তু গুৰুক যদি দুখ দি আপুনি ভকতি কৰিছে, তেতিয়াহ'লে আপুনি ক'লে যাব নৰকলৈহে যাব। শাস্ত্ৰবোৰে কৈ আছে, আমি কোৱা কথা নহয়। শৰণ ভজন লৈয়াত পেটা আদি পূজাই, গুৰু শিষ্যৰ সমে হৈবে নৰকে ঠাই। শুনিছে কি কৈ আছে শাস্ত্ৰই? শৰণ ভজন লৈ যদি পেট আদি আমি পুজি ফুৰিছোঁ, আমি শ্ৰাদ্ধ পিণ্ড এইবিলাক যে পাতি ফুৰিছোঁ, এইবিলাক পেট আদিক পুজিছোঁ, এইবিলাক যদি আমি শৰণ ভজন লৈ কৰি ফুৰিছোঁ, তেতিয়াহ'লে গুৰু শিষ্যক সমে নৰকে যায়। আমি গুৰু শিষ্যৰ সৈতে আমি নৰকলৈহে যামগৈ। সেইকাৰণে আমি চিন্তা কৰি চাব লাগে। এতিয়া ধৰক আমাৰ এখন ভাগৱতী সমাজখনৰ কথা কৈছোঁ, যিজন ইলাৰাম বাপ ঈশ্বৰে সেই ভাগৱতী ধৰ্মটো প্ৰচাৰ কৰিলে, কিন্তু তেওঁলোকে শৰণ ভজন লোৱায়ো তেওঁলোকে শ্ৰাদ্ধ পিণ্ড খাবলৈ শিষ্যসকলক প্ৰকৃত সত্যটো কৈ নগ'ল। নোকোৱাৰ ফলত কি হ'ব? শ্ৰাদ্ধ পিণ্ডত যিসকলে খাই পৰিছে, এতিয়া শংকৰ সংঘ কিছুমানে শ্ৰাদ্ধ পিণ্ড খাই পৰিছে। শ্ৰাদ্ধ পিণ্ডত কাক পূজে? পেটকহে পূজে। পেট আত্মাক পূজে পেটক পূজে, পেট আদি কাৰ্য কৰে। এইবিলাক জৰা ফুকা কিছুমানে যে কৰে, সেইবিলাকো পেট আদি কাৰ্য। সকাম পতা পেট আদি কাৰ্য, শ্ৰাদ্ধ পিণ্ড এইবিলাক পেট আদি কাৰ্য। এইবিলাক যিসকলে শৰণ ভজন লৈ পেলাই কৰি ফুৰিছে, তেওঁলোকে গুৰু শিষ্যৰ সৈতে গৈ পৰিব নৰকতহে ঠাই হ'ব বুলি কৈছে। আমি এতিয়া বাপ ঈশ্বৰক গৈ পেলাই আমি যদি নৰকত যদি স্থান দিওঁ,
তেতিয়াহ'লে আমি নিজকে ভাগৱতী ধৰ্মৰ শিষ্য বুলি কৈ একখন ভাগৱতী বুলি কৈ আমি বাৰু গুৰুজনক বদনাম কৰা নাই হোৱানে? চিন্তন কৰি চাব লাগে এইবিলাক। আমি ইলাৰাম বা পিছৰবোৰ গৈ পেলাই আমি নৰকতে স্থান দিছোঁগৈ। এতিয়া সেইটোহে হৈছেগৈ। দোষদৃষ্টি দেখিলে আপুনি দোষী হয়, সেই দোষৰ ফলত নিজেও লগায়। আমি যদি আনক দোষ দৃষ্টি কৰি ফুৰিছোঁ তেতিয়াহ'লে কি হ'ব? আমি নিজেই দোষী হ'ম বুলি কৈছে, আৰু সেই দোষবিলাক আমি নিজে নিজে লভিব লাগিব। সেইকাৰণে আমি কেতিয়াও আনৰ দোষ দেখিব নালাগে। শাস্ত্ৰবোৰে যিটো প্ৰকাশ কৰি আছে তাক প্ৰকাশ কৰাটো দোষ নহয়। আমি এতিয়া শাস্ত্ৰবোৰে যিখিনি প্ৰকাশ কৰিছে আমি তাকহে কৈ আছোঁ। আমি কাৰো দোষ গণিবলৈ যোৱা নাই প্ৰিয় ভক্তসকল। কিন্তু শাস্ত্ৰবোৰে কৈছে সেইদৰে, তাকে আমি আপোনালোকক উদাহৰণস্বৰূপে বুজিবৰ কাৰণে কথাটো কৈছোঁ। আমি কাৰো দোষ ধৰা নাই। দোষ মানে কৰিব যায়, কাৰণ আনৰ দোষ দেখিলে সেই দোষবিলাক পুনৰ আমাৰ গাতেই হ'ব। আৰ্জিলে ফল ভঞ্জিব লাগে বুলি কয়। আপুনি যিটো আৰ্জিব সেইটোৱে ফল ভঞ্জিব। প্ৰিয় ভক্তসকল, আজি মহাপ্ৰয়াগৰাজত বহুতে পুণ্য কৰিব গৈছে। যিসকলে কৈছে যাওক, আপোনালোকে যদি যাবলৈ পৰা নাই তেন্তে আপুনি ঘৰতে ঈশ্বৰৰ নাম লওক, সেই পুণ্য ফল আপুনি ঘৰতেই পাব। প্ৰিয় ভক্তসকল, এইখিনিকে কৈ আজি ভিডিঅ' পৰা ইমানতে সামৰণি মাৰিলোঁ। দুই এষাৰ ভুল ক'লে কোনোবা যদি বা বৈষ্ণৱৰ যদি গাত লাগে, কিবা এষাৰ কথাই যদি অন্তৰত দুখ দিয়ে, তেন্তে সেই অধৰ্মক আপোনালোকে ক্ষমা কৰিব আপোনালোকৰ শিষ্য বুলি ভাবি। জয় শ্ৰীকৃষ্ণ, জয় শংকৰ।